guys, welcome back to Nama's vlog. আকৌ ভটি আহিছো এটি নতুন ব্লগ লৈ বহুত দিনৰ পাছত আহিছো আৰু একেদিন দেখিছে আপোনালোকে মই চলচি আছিলো মোৰ ছোৱালীজনী এইজনী আকিৰা দুখমনে বহি আছে কাৰণ তাইক এৰি যাব ওলাইছো যে মই এতিয়া আৰু যেহেতুকে মই প্ৰায় 2 week সেইকাৰণে ভাবিলো আজি অকণ বজাৰলৈ যাওঁ মানে তেনেকুৱা বিশেষ কাপোৰ নহয় যিবোৰ ঘৰত পিন্ধা কাপোৰ যেটা আমি অসমীয়া মানুহলৈ মেখেলা চাদৰ পিন্ধিব লগা হয় আৰু বেয়া নাপাওঁ পিন্ধি ভালে পাওঁ সেইবাবে ভাবিলো ঘৰত পিন্ধা কাপোৰৰ বজাৰ কৰিব যাওঁ তেনেহ'লে বলক আজি আপোনালোকক লৈ যাওঁ ফেঞ্চি বজাৰ এয়া আহি পালোঁ ফেঞ্চি বজাৰ আৰু মামাৰ কৃপাত থকা ফুট ব্ৰিজখনেৰে বৌ আৰু মই খোজকাঢ়ি গৈ আছোঁ বৌ মানে এইগৰাকী সৰু বৌ দেই নতুন বৌগৰাকী ঘৰত আছে মানে ডাঙৰ বৌ আৰু এয়া আহি পালোঁ ফেঞ্চি বজাৰত থকা তিৱাৰী মাৰ্কেটৰ পিছফালে পাই যাব আপোনালোকে হ'লচেলাৰ দোকান হয় খুব ধুনীয়া কালেকশ্যন এওঁলোকৰ যদি ঘৰত বিয়া কিবা আছে আৰু আপোনালোকৰ ইয়ালৈ আহিব পাৰে খুব ধুনীয়া ধুনীয়া কালেকশ্যন খুব কম মানে ৰিজনেবল প্ৰাইজত পাই যাব আৰু মই সিমান হেভি কাপোৰ লোৱা নাই ঘৰত পিন্ধা কাপোৰ লৈছোঁ যিহেতুকে চিম্পল লৈ লৈছোঁ কেইযোৰমান টোটেল 5যোৰ কাপোৰ ল'লোঁ তাৰে 2যোৰৰ ব্লাউজ পিচ নাছিলে সেইবাবে আমি ব্লাউজৰ অনুসন্ধানলৈ গ'লোঁ কিন্তু ব্লাউজৰ অনুসন্ধান কৰি মোৰ ভাল নালাগিল সেইবাবে আকৌ গ'লোঁ থান কাপোৰ বিচাৰি এই দুটা থান কাপোৰ মই চুজ কৰিলোঁ ঘৰত চিলাম বুলি ঘৰত মানে বৌয়ে চিলাই মই চিলাব নাজানো বৌয়ে চিলাই সৰু বৌয়ে যিগৰাকী মোৰ লগত আছে বৰ্তমান আৰু বৌ মই কোপা আমি কাপোৰখিনি লৈ আহিলোঁ তাৰপাছতে গুলি সূতা ফলছ এইবোৰ লৈ ল'লোঁ এইবাৰ এই দুগৰাকী গৈ আছে ফেঞ্চি বজাৰ মানে এওঁলোকৰ মনত লক্ষ্মী কেবিন খাবলৈ হ'লে তালৈ যাব লাগে দেখিছে নহয় এইকেইজনী হ'ল ফেঞ্চি অহা মানে লক্ষ্মী কেবিন আহিবই লাগিব আৰু অৱশেষত আমাৰ বজাৰ শেষ হ'ল ঘৰলৈ উভতি আহিলোঁ আকিৰা খাই ক'লোঁ মুখখন ফুলাই আছে বেচেৰীজনীয়ে মই নাছিলোঁ কাৰণে আৰু আজিলৈ ভিডিঅ'টো ইয়াতে এৰিছোঁ বিয়াৰ আপডেট আগলৈ পাই থাকিব বাই বাই